হাই হেল্ল' বন্ধুসকল, কি খবৰ? ভাইনেছ ব্লগলৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, কেৰেলাৰ পৰা খুব ধুনীয়া এটা প্লেচ দেখাম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক। আহক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে চাব পাৰে খুব ধুনীয়া এটা ভিউ। ত' ইয়াতে আপোনালোকে দেখি আছে এইখন এখন জাল হয়, বিৰাট ডাঙৰ জাল। ইয়াত 10-15টা মানুহে এইখন জালখন দাঙিব লাগে, তেতিয়াহে জালখন দাঙা যায়। এনে আৰু এটা দুটা মানুহে দাঙিব নোৱাৰে। তো ভিডিঅ'টো চাই থাকক। আগত আপোনালোকে চাওক, এইখন দেখিছে, এইখন এখন দলং হয়। এইফালে চাওক, খুব ধুনীয়া এটা ভিউ চাব পাৰে। এই ঘৰটো দেখিছে ন, এই ঘৰটো আমি চাৰ্ডৰ ওপৰত যাম। চাৰ্ডৰ ওপৰৰ পৰা আপোনালোকক গোটেই ভিউটো দেখাবলৈ চেষ্টা কৰিম। চাওক, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰিব। ইয়াতে সাগৰ পানীবিলাক মানে কি হয়, ৰাতিপুৱা সময়ত শুকাই যায় আৰু আবেলি সময়ত খুব ধুনীয়াকৈ আকৌ বাঢ়ি আহে। ত' এনেকৈও আমি ষ্টাৰকেছৰ দি ওপৰলৈ যাম। আপোনালোকে চাই থাকক। এইখন হ'লে ষ্টাৰকেছ। ওপৰত যাম, ওপৰত গৈ কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখনে হ'ল চাৰ্টখন, চাব পাৰে আপোনালোকে। ইয়াৰ পৰা আপোনালোকক খুব ধুনীয়াকৈ ভিউটো দেখাম। চ' আগত মানে কেৰেলাত এনেকুৱা ঘৰেই আছিলে। চাওক, এইবিলাকেই হ'ল ঘৰ। আগত এনেকুৱা ঘৰ আছিলে, কিন্তু এতিয়া খুব ধুনীয়া ধুনীয়া ঘৰ হ'ল আৰু ইয়াতে। চ' নাৰিকল গছবিলাক আপোনালোকে দেখিছে। ইয়াতে আৰু নাৰিকল গছ বুলি ক'লে খুব পপুলাৰ হয়। নাৰিকল গছ বহুত আছে। আপোনালোকে য'লৈকে কেৰেলা গোটেই এৰিয়াটো চালে বা ঘূৰিলে তেতিয়া দেখিব খালি নাৰিকল গছ, নাৰিকল গছ। চ' ভিডিঅ'টো ইমান দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা, বাই বাই।